যিটো লৰি খেপিত মাননীয় প্ৰাইম মিনিষ্টাৰ মোদী আহিলে, কিন্তু যিটো আমাৰ পাহাৰীয়া মানুহ সকলে যিটো আশা কৰি আছিল, আমাৰ যিটো দাবী যে অটোনমাস ষ্টেট যিটো কনষ্টিটিউশ্যনত লিখা আছে আণ্ডাৰ আৰ্টিকল 244A আমাক দিব লাগে বুলিতো এখেতৰ ৰিটেন ষ্টেটমেণ্টতো তেওঁ একো নকৰে, নপঢ়িলে, পঢ়া আমি নুশুনিলো, নিলিখিলে তেওঁ, তাৰমানে তেওঁ ডিমাণ্ড নকৰিলে। আৰু পাৰ্লিয়ামেণ্টত মাত্ৰ চিম্পল মেজৰিটিহে তেওঁলোকে ৰিজলিউশ্যন ল'ব লাগে, উইথ চিম্পল মেজৰিটি, 2/3 মেজৰিটি নালাগে। কিন্তু আজি আমি বহুত দুখ পাইছো, কাৰণ চিফ এক্সিকিউটিভ মেম্বাৰ লিৰাম ৰভান নিজে কৈ থাকে সদায় ইণ্ডিপেণ্ডেন্স ডে আৰু ৰিপাব্লিক ডে ফাংচনত তেওঁ সদায় অটোনমাস টিচাৰ আপুনি আপোনালোকক সকলোৱে শুনিলে 6 শিডিউল ষ্ট্ৰেংথেন কৰিব লাগে। আপোনালোকৰ ইয়াত 6 শিডিউল আপোনালোকক দিয়া হৈছে, ষ্ট্ৰেংথেন কৰিব লাগে, 6 শিডিউল ইমপ্লিমেণ্ট কৰিব লাগে বুলিও নকৰে। অটোনমাস ষ্টেট কথা আণ্ডাৰ আৰ্টিকল 244 এই কথাও নকৰে। আণ্ডাৰ আৰ্টিকল 244 এই 6 শিডিউল ইমপ্লিমেণ্ট কৰিবলৈ আণ্ডাৰ আৰ্টিকল 244A অটোনমাস ষ্টেট ইমপ্লিমেণ্ট কৰিবলৈ হ'লে পাৰ্লিয়ামেণ্টৰ মাত্ৰ চিম্পল মেজৰিটি হে ৰিজলিউশ্যন ল'ব লাগে, 2/3 মেজৰিটি। এইবাৰতো প্ৰমিছো নকৰিলে, তাৰমানে তেওঁলোকে কৰিবলৈ একো ইচ্ছা নাই, তেওঁলোকৰ প্ৰগ্ৰাম নাই আমাক দিবলৈ। আমাৰ প্ৰটেকশ্যনৰ কাৰণে, আমাৰ আশ্ৰয়ৰ কাৰণে, আমাৰ উন্নতিৰ কাৰণে আচলতে তেওঁলোকৰ মনৰ পৰা একো নাই। যিটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি দিম বুলি কৈছে, সেইটো ৱেষ্টত দিছে, কিন্তু কলঙাত দিছে। কলঙাটো প্লেইন এৰিয়া, এইটো আচল অসুবিধা আকৌ পাব নন ট্ৰাইবেল, যিবিলাক ট্ৰাইবেল নহয় তেওঁলোকৰহে আকৌ বেছিকে সুবিধা পাব। এইটো কামত নকৰি পেলাই এই তাৰাপুং বৰপুং ৰাস্তা একেবাৰে ৰাস্তা নাই, 100 কিলোমিটাৰ, এতিয়াও গাড়ী যাব নোৱাৰে, মানুহ খোজ কাঢ়ি দুদিন খোজ কাঢ়ি পেলাই বজাৰলৈ আহে। এতিয়াও সেইটো ৰাস্তাটো কৰি দিলে কি অসুবিধা আছে বাৰু? আৰু এইফালৰ পৰা ইয়াৰ মানুহ 10 ট্ৰাইবছ তাতে আছে, কুকি মানুহ বিলাক আছে, কাৰ্বি মানুহ বিলাক আছে, জৰ্লিনৰ কুকিসকলৰ এৰিয়া, তালৈ একো গাড়ীও যাব নোৱাৰে। সেইটো ৰাস্তা কৰাটোহে বেছি ভাল, এই 400 crores কৰাতকৈ।